মাই গড লুক এট দিছ তললৈ চাওক এবাৰ মই যেনে তেনে ধৰিব পাৰিছোঁ ইয়াত জঁপিয়ালে মেলিলে দিগদাৰ আছে ৱাও জাষ্ট লুক এট দ্য বিউটি জোচৰ হোচ হেৰুৱাব নালাগে কাৰণ বাঁহৰ হয় নাম কি আছে তোমাৰ নেম য়ম্বকলাগ বৰ সুন্দৰ নাম এই ল'ৰাটো এতিয়া মানে সেই মই যিটো ভিউ পইণ্টৰ কথা কৈছোঁ ভিউ পইণ্টত আচলতে জোতাযোৰ খুলি থৈছোঁ কাৰণ চিধা খালোঁ আৰু গৈ চিধা উলিয়ালোঁ মানে 2 নম্বৰ লাগিলে 2 নম্বৰ বৰ নমস্কাৰ পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ আৰু শুই উঠিছোঁ কেইটা বাজিলে ৰ'ব মই দেখাইছোঁ ৰ'ব কেইটা বাজিলে মই মানে ক'ব পৰা নাই 9টা বাজিলে কালি অলৰেডি কালি ব্লগটো দেখিলে না ব্ৰেক ফেইল কি হ'ল আচলতে কালি বনালোগে ব্ৰেক চেক এতিয়া 9টা বাজিলে এতিয়া যাব লাগে আজি অলপ বেলেগ এটা ঠাইত যাম মানে এখন গাঁও ইয়াততো চবেই মানে পাহাৰে ভৈয়ামে ঘূৰি ফুৰে ন কিন্তু মানে লোকেলৰ গাঁও নেদেখায় চ' সেই গতিকে মই আজি তাত যাম আপোনালোকক ভালকৈ দেখাম চ' গাড়ীখন ইয়াত আছে কালি ইয়াতে পাৰ্কিং কৰি দিলোঁ বাকী ইয়াত থাকিলোঁ কালি ৰাতি লগৰটোৰ লগত লগৰজনীক হোষ্টেলত নমাই দিলোঁ মানে শ্বিলঙত তাইৰ কোনোবা লগৰজনী আছে আৰু তাই তাত থাকিলেগৈ আৰু আজি লগৰটো নাযায় বোলে তাৰ অলপ প্ৰব্লেম চলি আছে দেখাইছোঁ ৰ'ব কালি এইখনত অলপ থাকিলোঁ চ' কালি কাৰণে এইটোৱে ৰুম আছিলে আমাৰ ৰুমটোৰ মানে কি আৰু বাথৰুমটো ভাল হ'ব লাগে বাকী চব মেনেজ হৈ যায় বাথৰুমত চব ঠিকে আছে আপোনাৰ খালি এটা বস্তু দেখাম মানে জমনি বস্তু এটা ওলালে এইটো বিছা ভাগ্য ভগৱানৰ কৃপাত অলপৰ কাৰণে মই বাচিল নহ'লে আজি খজুৱতিত নাই খজুৱাই থাকিবলগীয়া হ'লহেঁতেন মই মানে বিছা এটা ওলালে বিয়াত শ্বিলঙৰ বিছা এইটো দেই শ্বিলঙৰ বিছা আৰু এবাৰ দেখাই দিছোঁ সেইটো চব শ্বিলঙৰ বিছা হোটেলৰ বাথৰুমত ঠিক আছে বাৰু বাকী এতিয়া আপোনাৰ ৰাস্তাত দেখাই গৈ থাকিম চ' ওলাই আহিলোঁ হোটেলৰ পৰা লগৰজনীক হোষ্টেলৰ পৰা তুলিলোঁ তাই এতিয়া বহি আছে মানে লগৰটো নাহে তাৰ কিবা কাম আছে বুলি ক'লে সেইবিলাক বাদ দিয়ক বাৰু ৰাস্তাটো চাওক এবাৰ ৰাস্তা হ'লে এনেকুৱা হ'ব লাগে আমাৰ অসমত তেনেকুৱা ৰাস্তা নাই দুইপিনে গছ গছনি এইবিলাক ফায়াৰ ট্ৰি মোৰ আগৰ পৰাই ভাল লাগে এইপিনে কিবা এয়াৰ কমাণ্ড এটা আছে এয়াৰ ফ'ৰ্চৰ চ' সেইটো দেখুৱাটো ভাল নহ'ব গুগল মেপ চাই আহি আছোঁ আৰু এতিয়া আমি গৈ আছোঁ নট ৱেট ভিলেজ মানে ভিলেজখন মানে নিতিতে কেতিয়াও নিতিতে মানে বৰষুণ নিদিয়ে চাগে মানে বাঁহৰ ভিলেজ হয় বাঁহৰ ভিলেজ ৰাইট লেফ্ট অ'কে মানে কথাটো কি কৈ আছিলোঁ আপোনালোকক মই যিখন গাঁও এই কথা ক'বই নিদিয়ে এইটোৱে মানে গুগল মাতাই হৈ যায় একো বাদ নাই মানে কথাটো কি হ'ল মানে যিখন গাঁৱলৈ আমি গৈ আছোঁ গাঁওখন মানে বেম্বো দিয়া গাঁও মানে বেম্বো মানে সেইটো নহয় আমাৰ অসমীয়াত যিটো কয় মানে চব বস্তু তাত বেম্বয়ে বনোৱা হয় মানে তাকো মেড দেই অভিয়াছলি মেডেই হ'ব কোনো এলিয়েনটো আহি বনাব নহয় জানো বাকী সেইটো আপোনালোকক দেখাম কাৰণ মই চাইছোঁ ইমান ব্লগ নাই সেইটোৰ ওপৰত কাৰণ নৰ্মেলি মানুহে আহিলে মেঘালয়ত কি হয় চেৰাপুঞ্জী যায় ডাউকি চাউকি যায় সেইবিলাকে কৰে ন গাঁও নাচায়গৈ মানে গাঁও অলপ চাব লাগে মানে ইয়াৰ লোকেল মানুহবিলাক কেনেকৈ কি থাকে নহয় জানো চ' মই সেইকাৰণে ভাবিলোঁ অলপ এনেকুৱা ধৰণৰ বস্তু এটা এইবাৰ এক্সপ্ল'ৰ কৰোঁ বাকীটো চব দেখিলোৱে শ্বিলং বহুতবাৰ আহিলোঁ চ' অলপ ইউনিক চ' এতিয়া কি পাইছোঁ সেই নাজানো আৰু এবাৰ ভিউটো চাওক এইটো চাইডে মই দেখাব নোৱাৰিছোঁ ভালকৈ এনে দেখাইছোঁ আৰু জানো কেমেৰাই জাজ কৰিব নোৱাৰে মেঘালয়ৰ যিটো বিউটি ইমান ধুনীয়া মানে মই ৰখাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সময়ো বহুত কম আচলতে কাৰণ তালৈ গৈ ঘূৰি আহি আজি আকৌ গুৱাহাটী যাব লাগিব কিন্তু এটা কথাই চিঞৰ মাৰিব লাগিব আৰু গাড়ী চলাই এই জেঙে মানে মজা টাৰ্ণিংবিলাকত চাওক না কিন্তু অকণমান মিষ্টেক এটা কিন্তু জীৱন মানে ওপৰ পৰাই দিব চ' একদম বি ভেৰি কেয়াৰফুল মানে পূৰা কেয়াৰফুলি চলাব যদি ড্ৰাইভ কৰে আপোনালোকে এক্সপিৰিয়েঞ্চ লাগে আকৌ দেই উইদাউট এক্সপিৰিয়েঞ্চ কেতিয়াও নাহিব বোলে পাহাৰত কেতিয়ালৈকে গাড়ী চলোৱা নাই ফাৰ্ষ্ট টাইম চলাইছে তেনেকুৱা নকৰিব এবাৰ চাওক কি ধুনীয়া চ' এতিয়া আপোনালোকক ভিউ পইণ্টটো দেখাম বুলি কৈছোঁ যেতিয়া দেখামেই নিশ্চয় ভিউ পইণ্ট নহয় আচলতে দৌৰিছোঁ মাই গড কিন্তু বেছি জোচ দেখাব নালাগে সেইটো চাওক এবাৰ তলে পৰিলে চেচ ইক' হৈছে দেখিছেনে মজাই বেলেগ ভিউ এনেকুৱা চ' সেই গতিকে অলপ ফটোশ্বুট কৰিলোঁ আৰু এতিয়া যাওঁ বাকী
ৰাস্তা হ'লাই পাৰ হৈ চাব লাগে, যাব লাগে আৰু সোনকালে দেই। 11টা বাজিলে আচলতে পোৱাগৈ নাই এতিয়ালৈকে, কিন্তু ভোক লাগিছে, সেই গতিকে বহুত দূৰ আহি আছোঁ। 20 কিলোমিটাৰ আছে, ইয়াত কিবা এখন পাইছোঁ, ইয়াতে খাই লওঁ, খাচী ফুড আছে, চাওঁ কি পাওঁ আৰু খাওঁ ইয়াত। চ' এইটো খাচীসকলৰ খাদ্য হয়, খাচী ফুড। আৰু সুধিছে এতিয়া কি লাগে, বিভিন্ন ধৰণৰ ফুড আছে, যেনেকৈ ইয়াত ধৰক এতিয়া খাই চাওঁ, ট্ৰাই কৰি চাওঁ। যদি আৰু কিয় আহে চিকেন, পৰ্ক, ফিছ। আচলতে বুজি পোৱা নাই কি কৈছে, মই একো পাত্তাই পোৱা নাই, মাথা মুণ্ড একো পাত্তা পোৱা নাই, হ'লেও মই বুজি পাই ইচাৰাত মানে বুজি আছোঁ আৰু সেইটোৱে কথা। চ' খানা আহি গ'ল, এইটো চক খাচীসকলৰ খাদ্য কি আছে মই নাজানো, খাই কেনেকুৱা লাগে মই আপোনাক জনাম। ভৰিত জোতা নাই, আচলতে জোতাযোৰ খুলি থৈছোঁ, কাৰণ চিধা খালোঁ আৰু গৈ চিধা উলিয়ালোঁ, মানে 2 নম্বৰ লাগিলে, 2 নম্বৰ। বৰ ধুনীয়াকৈ এওঁলোকে হস্পিটেলটোতে দিলে, আৰু ইমানখিনি খালোঁ, অনলি 3:30 হৈছে, হয় নাই? বহুত খালোঁ, মানে বহুত খালোঁ, মাংস চাংস চব খালোঁ, আৰু ভাল লাগিলে দেই খাই, কিন্তু চিৰিয়াছলি বহুত ভাল লাগিল। চ' এতিয়া বাকী গৈ থাকোঁ, যোনখন ভিলেজলৈ যাম বুলি কৈছিলে সেইখনলৈ গৈ থাকোঁ। গাড়ী আচলতে তাত ৰাখিলোঁ, কাৰণ ৰাখিবলৈ একো জেগা নাই, আৰু মই বুজি পোৱা নাই, নহয় ভিলেজত এতিয়া পালোহি, সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে, দেখাম আৰু অলপ এইপিনে খেলি আছে, মানে কিবা গাঁৱৰ মানুহৰ হেৰি চাগে, নাযাওঁ এতিয়া, লোকক ডিষ্টাৰ্ব নিদিওঁগৈ। পূৰা লোকেল জেগাত আহিছোঁ, মানে লোকেল, যেনেকৈ ধৰক মেঘালয়ৰ মানুহসকল থাকে, খাচী ভিলেজ হয়নে, জয়ন্তীয়া ভিলেজ হয় নাজানো। চ' এইটো এটা হোমষ্টে এটা আছে, ইয়াত থাকিব পাৰি ইয়ালৈ আহিলে, কিন্তু আমি ইয়াত নাথাকোঁ, আমি গুৱাহাটী গুচি যাম বাৰু আজি। এইপিনে কিবা দোকান আছে এখন, ধৰক অলপ গাঁৱৰ পৰিৱেশটো অলপ লগত দেখাই দিছোঁ। চ' আগলৈ গৈ এটা ভিউ পইণ্ট আছে, তালৈ আমি গৈ আছোঁ। চ' ভিউ পইণ্টটো এইপিনে হয়, এতিয়া গৈ আছোঁ, ৰাস্তাটো চক একদম মানে খাটি গাঁৱত আহিছোঁ, খাটি মানে বুজি পাইছেনে, পূৰা গাঁও। চ' ভাল লাগিছে, এতিয়া কনফিউজ, এইপিনে নহয় এইপিনে হ'ব। ভিউ পইণ্টটো আছে, তাত বন্ধ কৰি থৈছে, যিখন গেট দেখালোঁ। চ' এতিয়া কোনোবা মানুহৰ ঘৰত সুধিব লাগিব যে খুলিব নে নোখোলে। নাম কি আছে তোমাৰ? নেম য়ম্বকলাগ, বৰ সুন্দৰ নাম। এই ল'ৰাটো এতিয়া মানে সেই মই যিটো ভিউ পইণ্টৰ কথা কৈছোঁ, ত' ভিউ পইণ্টটো আচলতে কোনোবাই কিনি থৈ দিছে মানে, এনেই আৰু বাঁহৰ। মই আচলতে গুগল চাৰ্চ কৰি আহিছিলোঁ, এতিয়া মোৰ নিজৰ চাগে বাঁহ পৰি গ'ল, একোৱেই নাই, অকল মানে সেইটোৱে আছে। চ' মালিকজনৰ ঘৰ ওপৰত হয়, এজনৰ ওচৰলৈ আহিছোঁ, আৰু আমাৰ এই ভাইটিয়ে লৈ গৈছে, মানে সেইটোৱে আৰু দেখাম ৰ'ব। আচলতে চাবিটো পালে সৰু ল'ৰাটোৱে, আৰু 50 টকা দিলোঁ, আৰু একো মানে ইয়াত হেৰি নাই আৰু পইচা চইচা দিবলগীয়া নাই, মানে বেয়া লাগে ন, আনি দিছোঁ আৰু ব'লক এতিয়া আগলৈ। চ' যিখন লক আছে বুলি কৈছিলোঁ যে, এইটোৱে আচলতে ভিউ পইণ্টটো হয়। এতিয়া চাবিটো আনিলোঁ, এই ভণ্টিজনী আনি দিলে, আমাৰ এই ভাইটি এটা খুলিব, পোৱালিকেইটা আছে, এতিয়া সোমাই যাম ভিতৰলৈ। তলা যাবলৈ ভয় লাগিছে, পৰিলে কিন্তু তলত পৰিমগৈ মানে একেবাৰে। ভগৱানৰ কৃপাত আহিছোঁ আৰু এডভেঞ্চাৰাছ জাৰ্ণি কৰি আছোঁ দেই মেঘালয়ত আহি। তলটো এবাৰ চাওক কিমান তললৈ আছে, অ' মাই গড। আহি কিন্তু ভালো লাগিছে, বেয়া লগা নাই। অ' মাই গড, অ' মাই গড, লুক এট দিছ। তললৈ চাওক এবাৰ, মই যেনে তেনে ধৰিব পাৰিছোঁ, ইয়াত জঁপিয়ালে মেলিলে দিগদাৰ আছে। ৱাও, জাষ্ট লুক এট দ্য বিউটি। জ'চৰ হোচ হেৰুৱাব নালাগে, কাৰণ বাঁহৰ হয়, বিশ্বাস নাই ভাগি গ'লে মৰি যাম। ভিউটো চাওক এবাৰ, জাষ্ট লুক এট দিছ ভিউ, অ' মাই গড, জাষ্ট লুক এট দিছ ভিউ। তললৈ এবাৰ চাওক, তললৈ চালেতো চেছ। ভাল লাগিছে কিন্তু দেই ইয়াত আহি। সেইখন এখন নদী আহিছে চাওক। হয় মই গম পাইছোঁ এইবিলাক মানে ধৰক টুৰিষ্ট প্লেচ হয়, কিন্তু ইমান নহয়। চাওক কেনেকৈ বনাইছে চাওক, গছৰ মাজেদি দলং, গছডাল দেখিছে নে, গছ হয় মানে, আমি গছ এজোপা ওপৰত আছোঁ মানে, অলমষ্ট ট্ৰি হাউচ নিচিনা। চ' এইপিনে ট্ৰি হাউচটাও আছিলে, কিন্তু ট্ৰি হাউচটো মানে হেৰি ভাঙিলে, কিন্তু ৰিস্কি হয় বহুত। তলত পৰিলেতো চেচ আছে দেই, দিগদাৰ আছে। এওঁলোকে মানে গাঁৱৰ মানুহে এইটো দেই, উইদাউট দ্য হেল্প অফ গভৰ্ণমেণ্ট, শ্বিলং গভৰ্ণমেণ্ট, গাঁৱৰ মানুহে নিজে এইটো বনাইছে মানে ভিউ পইণ্ট এওঁলোকৰ কাৰণে। বাই 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 বাই। চ' সিহঁতি যায়, ভাল লাগিলে পোৱালিকেইটা, ভাল লাগিছে, আহি ভাল লাগিছে। এনেকুৱা জেগাত আহিব লাগে। ধৰক মানুহ যেতিয়া মেঘালয় আহে, অকল চেৰাপুঞ্জী, মৌচিনৰাম, ডাউকি, অকল এইকেইটা বস্তু যায়। এনেকুৱা কিছুমান জেগা আছে, এইবিলাক জেগালৈ নাহে, আনএক্সপ্ল'ৰ্ড হৈ আছে মানে এইবিলাক। চ' আজি ইয়ালৈ লৈ আহিলোঁ, অলপ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখালোঁ, ভাল লাগিলে মানে, আহি ভাল লাগিলে। এখেতে চব পূৰা ফটো মাৰি আছে, ফটো মৰাত ব্যস্ত। এতিয়া আহিছোঁ অলপ তাৰ পৰা, সেইখন মই দেখালোঁ নহয়, এই জেগাটো কি আছিলে পাহৰি থাকোঁ, আৰু যি কি নহওক এতিয়া ৰুড ব্ৰিজলৈ আহিছোঁ।
আৰু দেখাম মজাৰ ৰোড ব্ৰিজ এখন আছে তললৈ ত' ইয়াত টিকেট ল'ব লাগিব টিকেটটো কাটি লওঁ আহক কালিৰ পৰা আপোনালোকক মই অকল ট্ৰেকিঙে দেখাইছোঁ মানে মই এইবাৰ এনেকুৱা জেগাতে আহিছোঁ অকল বপা নামি যাব লাগে ষ্টেপলৈ উঠি আহিব লাগে মানে ক্ষীণাব লাগে আৰু মানুহটো মই চ' এতিয়া আহি আছোঁ এতিয়া আমাৰ আচলতে জেগাৰ নাম মনত পৰিলে ন'ৱেট লিভিং ৰোড ব্ৰিজ হয় এখন যেনেকৈ ডাবল ডেকাৰ লিভিং ৰোড ব্ৰিজ আছে আকৌ বহুত জেগাত আছে ন চ' ইয়াৰ ওচৰতে ইয়ালৈ আহিলোঁ যেতিয়া ইয়াতো চাই যাওঁ বুলি ভাবিলোঁ চ' চাই যাওঁ কেনেকুৱা হয় নাজানো আৰু ডাবল ডেকাৰটো বাৰু একদম এপিক আৰু এইটো ইমান এপিক নহ'ব ষ্টিল চাই যাওঁ বহুত তললৈকে আছে খোজকাঢ়ি যাব লাগিব এতিয়া উপায় নাই চ' ফাইনেলি আহি পালোহি লিভিং ৰোড ব্ৰিজ এখন বাঁহৰ কিবা এখন আছে এখন নদীখন আমি ৰাস্তাত ক্ৰছ কৰি আহিছোঁ নদীখনত আনফৰ্চুনেটলি পানী নাই বাকী এখনেই হৈছে লিভিং ৰোড ব্ৰিজ আৰু এওঁলোকৰ কিবা কিবি আছে আপোনালোকে স্ক্ৰীণশ্বটৰ পৰা চালে মই পঢ়া নাই এতিয়ালৈ পঢ়ি চাম চ' এইখনেই হৈছে লিভিং ৰোড ব্ৰিজ মানে এখন নেচাৰেল আকৌ দেই কোনেও বনোৱা নাই আকৌ সেইটো এটা কথা সেইটোতো জানিলে হ'ব দেখিছেনে ছাইডৰ পৰা মই দেখাই দিম বাৰু ৰ'ব ত' ইণ্টাৰেষ্টিং কথা এটা গম পালোঁ মানে এই ব্ৰিজখন যিখন এখন লিভিং ৰোড ব্ৰিজখন এখন আছে পিছপিনে এখন ইনগ্ৰেট কৰিলে থাইলেণ্ডৰ প্ৰিন্সেছে আহি মই এটা কথা বুজি নাপালোঁ থাইলেণ্ডৰ প্ৰিন্সেছে কৰিবলগীয়া হ'ল আমাৰ ইণ্ডিয়াৰ মানে কি কাৰণে ইণ্ডিয়াৰ মানুহে কেলৈ নকৰিলে যিহেতু বস্তু ইণ্ডিয়াতে আছে বাৰু যি কি নহওক এতিয়া ব্ৰিজখনৰ ওপৰতে গৈ চাওঁ লিভিং ৰোড ব্ৰিজৰ ওপৰতে পূৰা মানে গছৰ মানে কি বুলি কয় এইবিলাক শিপা চিপা নে কি কয় নাজানো ভালকৈ চ' তাৰ ওপৰতে গৈ আছোঁ কিন্তু এতিয়া অলপ মানে সিহঁতি মডিফাই বুলিয়ে কৈছোঁ দেই কাঠ চাহ দি থৈ দিছে কাঠ চাহ দি থৈ দিছে চ' মডিফাই বুলিয়ে কৈছোঁ আৰু শ্ৰীনগৰত নিও চব বস্তু মডিফাই দে গাড়ীৰ পৰা আদি কৰি বাইকৰ পৰা আদি কৰিছে এতিয়া ব্ৰিজখনো অকণমান মডিফাই কৰি দিছে আৰু একো নাই নদীখন চাওক এবাৰ ভিউটো ইয়াৰ পৰা একদম তালৈকে আছে চ' তাৰ পৰা নামি আহিলোঁ এতিয়া এইখন আচলতে এখন নদী হয় এবাৰ চাওক নদীখন এতিয়া মানে বাৰিষা ছিজন নহয়তো চব পানী কমি আছে এবাৰ চাওকচোন নেচাৰৰ মানে কি ধুনীয়া সুন্দৰ পৰিকৰ্ম বুলিয়ে কৈছোঁ কেনেকৈ নিজে এখন ৰোড ব্ৰিজ বনাই লৈছে মানে বনোৱা নহয় আচলতে গছকেইডালৰ মাজেদি এখন ব্ৰিজ নিচিনা হৈ গৈছে মানে বস্তুটো বুজি পাইছে ন মই বুজাব পৰা নাই আচলতে চ' বস্তুটো এবাৰ চাওক দুডাল গছৰ শিপাই দি কেনেকৈ এখন দলং বনি গৈছে ব্ৰিজ বনি গৈছে বৰ আচৰিত কথা আকৌ এইটো আৰু এইপিনে এই ছোৱালীজনী চাওক নেচাৰৰ ইমান ধুনীয়া এটা প্ৰকল্প আৰু এখেতো প্ৰকল্পই আৰু গোটেই পানীৰ মাজত জোতা নিতোৱাকৈ ৰৈ আছে শিলগুটিটোৰ মাজত আচৰিত এইটো এটা আচৰিত বস্তু দেই এইটোৰ লগতে দলংখনটো নেচাৰেলে আৰু এটা আচৰিত কথা ক'ম আমাৰ এখেতে উলিয়ালে নেচাৰেল ছেট মুহা মই বহি মেলি দেখাম বাৰু ৰ'ব মজা আৰাম ওপৰৰ পৰা ইমান ওপৰৰ পৰা আহি আছোঁ ট্ৰেকিং কৰি ইধাৰ দেখাওঁ আমাৰ কেমেৰামেনটো অকণমান শ্ল' মানে মই কথাটো কি কৈছোঁ ইমান ওপৰৰ পৰা ট্ৰেকিং কৰি আহি আছোঁ এই চিটটো লাগে আৰামছে এনেকৈ বহক য়োগা কৰক যি কৰে জুম কৰি নিবা আকৌ হয় নাই আৰু ওপৰলৈ যাব পাৰি এতিয়া আৰু ওপৰলৈ যাওঁ আহক জল্দি এইটো বৰ জেং জেগা এটা আহিলোঁচোন এইখন লিভিং ৰোড ব্ৰিজ নহয় আকৌ দেই এখন লিভিং ৰোড ব্ৰিজ নহয় এখন মেড ব্ৰিজ হয় মানুহে বনোৱা এইপিনে চাওক লিভিং ৰোড ব্ৰিজখন দেখিছে নহয় এখন লিভিং ৰোড ব্ৰিজ এখন মানুহে বনোৱা আমি খোজকাঢ়ি আছোঁ এতিয়া বৰ্তমান ভাল লাগিছে হলি লাগিছে বাঁহবিলাক বৰ বেলেগ ধৰণৰ কালাৰ গ্ৰীণ ব্লু এইটো বৰ নেচাৰেল চ' আচৰিত কথা হৈছে এইখন লিভিং ৰোড ব্ৰিজ দেখিছে নহয় এইপিনে আছে ন'ৱেট ভিলেজখন আৰু ইটো চাইডে আছে এছিয়াছ ক্লিনেষ্ট ভিলেজখন মানে এখন মাওলাইলং ভিলেজখন মাওলাইলং নহয় মাওলাইলং চ' ইটো চাইডৰ পৰা আহিব পাৰে ইটো চাইডৰ পৰা আহিব পাৰে দুইটা চাইডৰ পৰা আহিলে এখন পায় লিভিং ৰোড ব্ৰিজখন এতিয়া এইখন ভিলেজটো দেখালোঁ এখন গাঁৱতো দেখালোঁ অলপ আপোনালোকক চ' এইখনলৈ যাওঁ নে নাযাওঁ ভাবিছোঁ তাকে সময়ো বেছি নাই মানে চাওঁচোন এইখনত একোৱেই নাই আৰু খালি চফা আৰু সিমানে ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বাকী ঐ বলো তই কিয় শিকাই আছা মানে জয় আই অসম চ' জয় আই অসম বাই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা প্লিজ বাই ধন্যবাদ